হয়, বৰপেটা জিলাৰ অন্তৰ্গত ভবানীপুৰ সমষ্টিত আজি আমি জিপি কমিটি গঠন কৰিছোঁ। BTAD 4টা জিপি কমিটি আমি গঠন কৰিছোঁ আৰু BTAD অঞ্চলৰ 4টা প্ৰাইমাৰীৰ পৰা যথেষ্ট ৰাইজে আহি আমাৰ মাজত সহযোগ কৰিছে। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি সময়ত UDF দল এটা সাম্প্ৰদায়িক দল বুলি সম্প্ৰচাৰ হৈ আছে, টিভি মাধ্যমতে হওক বিভিন্ন ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰি আহিছে, তেনে সময়তে বড়ো অধ্যুষিত অঞ্চলত আপোনালোকে UDFৰে সক্ৰিয়ভাৱে লাগি আছে, কি ক'ব এই ক্ষেত্ৰত? প্ৰথম কথা হ'ল UDF দল সাম্প্ৰদায়িক দল নহয়। যিজন ব্যক্তি বা যি ৰাজনৈতিক দলে UDF দলক সাম্প্ৰদায়িক দল বুলি কৈছে, তেওঁ UDF দলৰ বিষয়ে একোৱেই নাজানে। আমাৰ UDF দলৰ বীণা দৈমাৰী, চম্পক কলিতা, আদিত্য লাংথোচা, তেওঁলোক কোন? তেওঁলোকতো হিন্দুজিম। They are all Hinduism. I request this person and this political party who said UDF is a communal political party, please come and research about our political party. যোৱা সময়ত ভবানীপুৰ সমষ্টিত উপ নিৰ্বাচনত 500 বড়ো মানুহে UDF দলত যোগদান কৰিছিল আৰু আজি সেইসকল ব্যক্তিক আপোনালোকৰ মিডিয়াৰ থ্ৰুদি মই শুনিবলৈ অনুৰোধ জনাইছোঁ। More than 5,000 Hindu people will be joining in our কোকৰাঝাৰ লোকসভা। হয়, আমি কমিটি গঠন কৰিছোঁ আৰু কমিটি গঠন কৰাৰ পাছত আমি পৰৱৰ্তী পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ কাৰণে আমি আগবাঢ়ি যাম। হয়, ছাত্ৰ ছাত্ৰীকো আমি দলৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। আমি ধুনীয়াকৈ এতিয়া প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বহুকেইজন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছোঁ আৰু ইয়াৰ জৰিয়তে UDF দলে যি শিক্ষা ব্যৱস্থাটো যি এটা গুৰুত্বপূৰ্ণ দিশ গ্ৰহণ কৰিছে, এইটো আমি বুজাইছোঁ। লোকসভা নিৰ্বাচনৰ প্ৰাক প্ৰস্তুতি নেকি এইবোৰ? হয়, পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি চলাইছোঁ। বেলেগ বেলেগ দলবিলাকো চলাই আছে, আমাৰ UDF দলৰ ফালৰ পৰা আমি চলাইছোঁ। আজি বিশেষকৈ আপোনালোকক জনাবলৈ পাই সুখী হ'ম, আমি UDFত জইন কৰাৰ পিছতে 500 মানুহলৈ জইন কৰাৰ পিছতে আজি আমি BTAD অঞ্চলৰ 4খন VCDC আমি কমিটি গঠন কৰিবলৈ পাই আনন্দিত হৈছোঁ আৰু আপোনাৰ মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনাইছোঁ। কি কমিটি গঠন কৰিছে আজি আপোনাৰ ভবানীপুৰ অন্তৰ্গত যিটো 4টা VCDC আছে, VCDC চালবাৰী, ৰূপহী, ৰামচাট্টাৰী, ৰূপাখুলি। উদ্দেশ্যটো কি? আমাৰ উদ্দেশ্য কি? উদ্দেশ্য আমাৰ UDFৰ দল সক্ৰিয়ভাৱে মানে অন্য দলতকৈ আমি সক্ৰিয়ভাৱে ধৰ্মনিৰপেক্ষ দল যি, সেইটো আমি আপোনালোকৰ মাধ্যমত দেখিবলৈ পাইছে আপোনালোকে যে বড়ো সম্প্ৰদায়ৰ ভাইসকল, অসমীয়া ভাইসকল, বেংগলী ভাইসকল আমাৰ লগত আছে, কেনেকুৱাকৈ আপোনালোকে দেখাবলৈ পাইছে নিশ্চয়কৈ। তো আমাৰ উদ্দেশ্য হ'ল আমি আগুৱাই যাব লাগিব, মানে দুখীয়াৰ হৈ কাম কৰিব লাগিব, এইটোৱে আমাৰ মেইন উদ্দেশ্য। কংগ্ৰেছৰ লগত সহযোগিতা থাকিব নেকি এইফালে? নাই, আমি তেনেকুৱাকৈ ভবা নাই একো, কংগ্ৰেছৰ লগত ভবা নাই। আমি অকলেই মানে পাৰিম বুলি, আমাৰ ৰাইজৰ আশীৰ্বাদ আছে না, ৰাইজ আছে, আমি অকলেই পাৰিম বুলি আমি আগ্ৰহী আৰু।